আমাৰ এই পৃথিৱীখনত যেনেকৈ বিভিন্ন ৰহস্য লুকাই আছে, ঠিক তেনেকৈ আমাৰ মানৱ শৰীৰটোতো বিভিন্ন ৰহস্য লুকাই আছে। আজি মই সেই ৰহস্যসমূহৰ 11টা ৰহস্যৰ বিষয়ে আপোনালোকক জনাম। এই ৰহস্যসমূহৰ বিষয়ে জানিবলৈ ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈ চাওক। আৰু আপোনালোকলৈ এটা অনুৰোধ, যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰে। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, তেজৰ গতি। আপোনালোকে জানিলে আচৰিত হ'ব যে তেজে আমাৰ শৰীৰত তলৰ পৰা ওপৰলৈ, ওপৰৰ পৰা তললৈ দিনটোত প্ৰায় 19,312 কিলোমিটাৰ পথ অতিক্ৰম কৰে। নম্বৰ 2, আপোনালোকে এইটো কেতিয়াবা ভাবিছে যে আমাৰ চকুটো কিমান মেগাপিক্সেলৰ হ'ব পাৰে। কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ চকুটো 567 মেগাপিক্সেলৰ। নম্বৰ 3, আমাৰ মগজু। আপোনালোকে জানেনে আমাৰ মগজুৰ মেমৰিখন কিমান জিবি, নাইবা আমাৰ মগজুৰ সংৰক্ষণ ক্ষমতা কিমান? আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ মগজুৰ মেমৰিখন প্ৰায় 2.5 PBৰ। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আমি তাৰ আধাও প্ৰয়োগ নকৰোঁ। নম্বৰ 4, উশাহ নিশাহ। আমি দিনটোত প্ৰায় 23,100 বাৰ উশাহ নিশাহ লওঁ। নম্বৰ 5, আমাৰ হীৰাৰ দক্ষতা। আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ হীৰসমূহ যদি এটা এটাকৈ যদি লগাই দিয়া হয়, ইয়াৰ দক্ষতা প্ৰায় 75 কিলোমিটাৰ হ'ব। নম্বৰ 6, হাঁচি। আপোনালোকে জানেনে আমাৰ হাঁচিৰ গতি কিমান, নাইবা আমি কিমান স্পীডত হাঁচি মাৰোঁ? আপোনালোকে জানিলে আচৰিত হ'ব যে আমি প্ৰতি ঘণ্টাত 160 কিলোমিটাৰ স্পীডত হাঁচি মাৰোঁ। আৰু সেইবাবে আমি হাঁচি মাৰিলে মুখত ৰুমাল নাইবা কাপোৰ লৈ হাঁচি মাৰিব লাগে, যাতে আমাৰ হাঁচিৰ জৰিয়তে চৰ্দি নাইবা বিভিন্ন বেমাৰৰ বীজাণুসমূহ আনলৈ বিয়পি যাব নোৱাৰে। নম্বৰ 7, আমাৰ জিভাৰ ছাপ। আপোনালোকে এইটো জানে যে আমাৰ আঙুলিৰ ছাপ এজন মানুহৰ লগত আনজন মানুহৰ নিমিলে। ঠিক তেনেকৈ আমাৰ জিভাৰ ছাপো এজন মানুহৰ লগত আনজন মানুহৰ নিমিলে। নম্বৰ 8, আমাৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়া। আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ মুখৰ ভিতৰত প্ৰায় 700 কোটি বেক্টেৰিয়া আছে। পৃথিৱীত মানুহৰ সংখ্যা যিমান, সিমান বেক্টেৰিয়া আমাৰ মুখতে আছে। নম্বৰ 9, ডেম'ডেক্স। এই এলিয়েন যেন লগা প্ৰাণীবিধ আমাৰ শৰীৰৰ চকুৰ ভূৰৰ গুৰিত বাস কৰে। যদি আমি চকুৰ ভূৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ, তেতিয়াহ'লে চকুৰ ভূৰৰ গুৰিত এই প্ৰাণীবিধ আমি দেখিবলৈ পাম। নম্বৰ 10, আমাৰ কাণ। আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ কাণখন আমি যেতিয়ালৈ জীয়াই থাকোঁ তেতিয়ালৈ বাঢ়ি থাকে, কিন্তু ইয়াৰ গতিটো একেবাৰে লেহেমীয়া, যাৰ বাবে আমি ইয়াক ধৰিব নোৱাৰোঁ। নম্বৰ 11, আপোনালোকে জানেনে যে এজন মানুহে জীয়াই থকা সময়ছোৱাত কিমান খাদ্য গ্ৰহণ কৰে? আপোনালোকে জানিলে আচৰিত হ'ব যে এজন মানুহে জীয়াই থকা সময়ছোৱাত প্ৰায় 35 টন খাদ্য গ্ৰহণ কৰে। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিবলৈ নাপাহৰিব। আজিলৈ বিদায় ল'লোঁ, আগলৈ আকৌ লগ পাম। জয় আই অসম।